পিঠাগুড়িৰ এটা খুবেই হেল্ডি জলপান ৰেচিপি বুলিয়ে ক'ব পাৰে। ভাপত দিয়া পিঠাৰ ৰেচিপি লৈ আহিছোঁ। খুব সহজ, ঘৰত সততে থকা বস্তু কেইপদেৰে এনেকৈ ভাপত দি বনাব পাৰি। বিশেষকৈ শাওণ মাহত ব্ৰতৰ সময়ত নিশ্চয় এনেকুৱা ৰেচিপিবিলাক খাবলৈ খুব মন যায়। আৰু ময়ো আজি সেয়া যোগাৰ কৰি ল'লোঁ আৰু অকণমান খায়ো দেখুৱাইছোঁ আপোনালোকক। খুব ভাল লাগে খাই এনেকৈ, হয়তো বহুতে খায়। হাই এভৰিৱান, আজি আকৌ এবিধ ভাপত দিয়া পিঠা লৈ আহিছোঁ। হেল্ডি, একেবাৰে স্বাস্থ্যসন্মত। যিহেতু শাওণ মাহত ব্ৰত কৰি থকা হয় আৰু পিঠাগুড়ি ৰিলেটেড কিবা এটা খাবলৈ মন যায়, নহয়নে? আৰু মই আজি মোৰ নিজৰ যোগাৰ এনেকৈ কৰি লৈছোঁ। যদি আপোনালোকে এই ৰেচিপিটো আগতে বনাই খাইছে পিঠাগুড়িৰে বনোৱা, তেতিয়াহ'লে মনতহে পেলাই দিলোঁ দেই। আহকচোন মই কেনেকৈ বনাইছোঁ, তেনেই সাধাৰণ আমাৰ ঘৰত সততে ব্যৱহাৰ হোৱা বস্তুৰে। এয়া মই চাউল তিয়াই থৈ দিছিলোঁ। যিকোনো জহা চাউল বা জলপনীয়া চাউল যি নলওক, ভাত খোৱা চাউলো ল'ব পাৰে। আৰু বহুত বেছিকৈ তিওৱা নাই। আচলতে মই সোমবাৰৰ আগদিনা, দেওবাৰৰ দিনা ৰাতি তিয়াই থৈছিলোঁ। খৰধৰকৈ আচলতে খুন্দিলোঁ এইখিনি দেই। এবাটিমান হ'ব আৰু। তাৰপিছত এক খুন্দি লৈ চালি লৈছোঁ। বহুত বিশেষকৈ আপোনালোকক এইখিনি দেখুৱাই নাথাকোঁ আৰু। ভিডিঅ'টো এনেই দীঘলীয়া নকৰোঁ, কিন্তু খুব সহজতে যে বনাব পৰা এই হেল্ডি ৰেচিপিটো মই নিজে যিহেতু খাইছোঁ, আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এয়া তাৰে পিঠাগুড়ি অলপ লৈ লৈছোঁ। কাঁহী এখনত অকণমান নিমখ দি দিছোঁ এচিকুট। তাৰপিছতে অকণমান গলোৱা ঘিউ দি দিছোঁ। দি এয়া কুহুমীয়া গাখীৰখিনি পগোৱা আছিলে, সেইকাৰণে কুহুমীয়া গাখীৰকে লৈছোঁ। পানীৰেও সানিব পাৰে আপোনালোকে, বা গৰম পানীত ধুনীয়াকৈ দি এবাৰ পিঠাগুড়িখিনি লৰাই লৈ ঠাণ্ডা কৰি পিনি আটা মঠাৰ দৰে মঠিব পাৰে। দুটাৰে অপশ্যন আছে। মই পিছে আজি এনেকৈ কৰিছোঁ আৰু সেইকাৰণে আপোনালোকে নিজৰ জোখটো নিজে লৈ ল'ব। অকণ অকণকৈ গাখীৰ এনেকৈ দি একেবাৰতে দি দিলে, যিহেতু প্ৰথম দিনাই খুন্দা পিঠা, খুব পানীৰ দৰকাৰ নাই বা গাখীৰৰ দৰকাৰ নাই। এইটো জোখত মই এটা আটাৰ দৰে মঠাৰ দৰে ডো বনাই ল'লোঁ। আৰু এতিয়া এই ডোটো ছাইড কৰি অকণমান সময় বাকী পুৰখিনি যা যোগাৰ কৰিলোঁ। নাৰিকলটোতো আমাৰ আৰু এচেঞ্চিয়েল হয়েই, নাৰিকলৰ পুৰে আমি ব্যৱহাৰ কৰোঁ, নহয়নে? আৰু এয়া লগতে মই অকণমান ড্ৰাই ফ্ৰুটছ লৈছোঁ, কাজু, কিচমিচ আৰু আমণ্ড বাদাম। এইখিনিও মিহি মিহিকৈ মই কাটি ল'ম। মই এনেকুৱা পিঠাগুড়িৰ পৰা বনোৱা ৰেচিপিবিলাক খাই বহুত বেছি ভাল পাওঁ আৰু সেইকাৰণে ভাবোঁ কেতিয়াবা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। আৰু এতিয়া গুড় অকণমানো ৰুকি লৈছোঁ। গুড়খিনি অকণমান লিকটীয়া আছিলে। আৰু এয়া নাৰিকল আৰু এটা ইলাচি দি নাৰিকলখিনি গুড়ি কৰি ল'লোঁ। এইখিনি যা যোগাৰটো হৈ গৈছে। এতিয়া নাৰিকলখিনি প্ৰথমতে ভাজি ল'ব লাগিব। যিহেতু কেঁচা নাৰিকলৰ গুড়ি বজাৰত পালে কথা নাই, ডাইৰেক্ট গুড়ৰ সৈতে সানি ল'লে হৈ যায়। ইয়াৰ ঠাইত আপোনালোকে নাৰিকলৰ ঠাইত আন বস্তু দিব পাৰে বা পনীৰ অকণমানো মঠি দি দিব পাৰে দেই। পিছে নাৰিকলেই সততে দিয়া হয়। আৰু এখন খুব ধুনীয়া মোৰ কিউট পেন এখন ল'লোঁ, সৰু পেন। আৰু সেইখনতে এতিয়া মই ঘি অকণমান দি এই ড্ৰাই ফ্ৰুটছখিনি প্ৰথমতে ৰ'ষ্ট কৰি লওঁ। গৃহিণীৰ বজাৰলৈ গ'লে কি কি মনত পৰে? হেতা, কাঁহী, কেৰাহী, সকলোবিলাক সেইবিলাকেই চকুত পৰে, নহয়নে? মোৰো সেই একেই অৱস্থা। আৰু ড্ৰাই ফ্ৰুটছখিনি অকণমান ৰ'ষ্ট কৰি লোৱাৰ পিছত এতিয়া নাৰিকলখিনি তাতে ঘিউ অকণমান দি আকৌ দি দিলোঁ। দি এই গুড়কণ দি দিছোঁ। গুড়কণ যে ইমান লিকটীয়া নহয়, পিছে বেয়া নহয় খাবলৈ, অৱশ্যে লিকটীয়া বেছি। সেইকাৰণে মই গেছটো ফ্লেমটো একেবাৰে অফ কৰি দিলোঁ, নহ'লে গলি আঠা হৈ যাব। টান হৈ পৰিলে আৰু দিগদাৰেই হ'ব সেইকাৰণে। আৰু সেয়া হোৱাৰ পিছতে এতিয়া এয়া লাডু কৰি ল'লোঁ নিজৰ জোখত, কিমান ডাঙৰ সৰু লাগে, যিমান পাৰে পাতলা কৰিলে ভাল হয়। আৰু এতিয়া দেখিছেনে, যি হিচাপত শ্বেপ দিব খোজে আপোনালোকে, গোল কৰি লাডু কৰিব খোজে বা স্কুৱাৰ কৰিব খোজে, নিজৰ হিচাপত এনেকৈ পুৰখিনি দি মাজত লাডুটো কৰি ল'লোঁ। তাৰপিছতে মই ষ্টিমাৰতে ষ্টিম কৰিম। আপোনালোকৰ যদি ষ্টিমাৰ নাথাকে তেতিয়া কেৰাহীত পানী দি এই আমাৰ যিবিলাক ষ্টেণ্ড থাকে নহয়, সেইবিলাকত দি ধুনীয়াকৈ প্লেটত বহুৱাই দিব পাৰে। একেবাৰে সহজ। মই অকণমান আইডিয়া এটা বেলেগ এটাও দি দিছোঁ, যিহেতু মই ষ্টিমাৰতে ষ্টিম কৰিম। আৰু এয়া মোৰ ল'ৰা অকস্মাতে আহি ওলালহি ভিডিঅ'ত। সি গমেই নাপায় যে মোবাইল অন হৈ আছে। সি মাকে কি বনাইছে, পাকঘৰত অকল পঢ়াৰ পৰা উঠি আহি সেয়াই ধান্দা তাৰ। সকলো ল'ৰা ছোৱালীয়ে তেনেকুৱা হয়, নহয়নে? আৰু এয়া হৈ গ'ল, দেখিছেনে? গোটেইকেইটা ষ্টিমাৰ চালনীখনত কলপাত এখিলা দি তাতে দি দিলোঁ। দি লৈ এতিয়া ঢাকি দিম। 5 মিনিটো নালাগে জানেনে? কিমান যে সহজে হৈ যায়।
এতিয়া 5 মিনিটৰ পিছত মই দেখুৱাওঁ আহক। একেবাৰে সহজ এটা পিঠাৰ ৰেচিপি। এয়া চাওক মই ফালিও দেখুৱাইছোঁ। পিছে এইটো কিহৰ লগত খাম বাৰু? এনেকৈও খাব পাৰে চাহৰ সৈতে, মই কিন্তু তেনেকৈ নাখাওঁ। আমাৰ মায়ে আগতে আইতাহঁতে মাহঁতে কি কৰে, গৰম গাখীৰত এনেকৈ দি দিয়ে, খুব ভাল লাগে। বা আপোনালোকে গাখীৰৰ উতলাইও ল'ব পাৰে। যিহেতু মই ষ্টিম কৰিছোঁৱে, উতলোৱাৰ দৰকাৰ নাই। ইয়াতে এতিয়া ফালি লৈ গাখীৰ দি দিম, দি লৈ সেই পুৰ আছে যে পুৰখিনি ইয়াতে দি দিম। পুৰখিনি যিহেতু ভাজাই আছে, ইমান যে সোৱাদ হয়। ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিব দেই। আজিলৈ আহোঁ।